নিশা 1:05। গাঁৱৰ সিমূৰে কুকুৰাৰ প্ৰথম ডাক। মোবাইলটো সামৰি থ'বলৈ সাজু। এনেতে দেখিলোঁ তেওঁ অনলাইন। বুকুৰ কোনোবা এটা কোণত কাঁইতে বিন্ধিছে। তেনেহ'লে তাইৰো মনত আছে। মইতো ভাবিছিলোঁ সময় সলনিৰ লগতে তেওঁ সলনি হ'ল। অৱশ্যে মই মিছা ভবাও নাই। তেওঁতো এতিয়া মাজনিশালৈ মোৰ লগত কথা নাপাতে। তেওঁতো মোৰ এতিয়া পেয়সীও নহয়। সময়ৰ সোঁতত সকলোবোৰ সলনি হৈ গ'ল। মোবাইলৰ ডাটাটো অফ কৰি টেবুলত থৈ চকুটো জপাইছিলোঁহে। শুকান চকুজুৰিত হঠাৎ বানপানী। লাহেকৈ ফোনটো হাতত তুলিলোঁ। মই নিশ্চুপ। মোক ক্ষমা কৰা। ক্ষমা? ক্ষমা কিয়? ক্ষমা। মই আৰু নোৱাৰোঁ তোমাৰ অবিহনে। নিজকনো কিমান ফাঁকি দিম, কিমান সান্ত্বনা দিম। তুমি জানো নাজানা মোৰ কথা? নাজানো। হ'ব দিয়া। তোমাৰ মাতটো শুনিবলৈ বৰ মন গৈছিল, সেয়ে ফোন কৰিলোঁ। বেয়া নাপাবা। আৰু একো নোকোৱা? ক'বলৈচোন বহুতেই থাকি গ'ল, কিন্তু তুমি জানো কৈছিলা। মই নকলোৱে যেনিবা, কিন্তু তুমিতো বুজিছিলা। বুজিছিলোঁ, কিন্তু তুমি প্ৰকাশ কৰালৈ ৰৈ আছিলোঁ। আজি প্ৰকাশ কৰিছোঁ। মই ভাল পাওঁ তোমাক। এতিয়া বহুত পলম হৈ গ'ল। পলম? পলম। বহাগত মোৰ বিয়া। তোমালৈ বহু অপেক্ষা কৰিছিলোঁ। ঘৰতো বুজাইছিলোঁ, কিন্তু তুমি বহুত পলম কৰি দিলা। দেউতাৰ শেষ ইচ্ছা, মই আৰু বুজাব নোৱাৰিলোঁ। তুমি কান্দিছা? কান্দিছা কিয়? নাই কন্দা, এয়া মোৰ চকুৰ ঘাম। চকুৰ ঘাম? কিবা এটা খুজিলে দিবানে? কোৱা। সেই গানটো গাই দিয়া না। কোনটো? মোৰ মনত নাই। মনত নাই? অভিনয় আনৰ আগত কৰিবা। সেই গানে জানো তোমাক মোৰ কৰিব পাৰিব? নোৱাৰে, কিন্তু চিৰদিন তোমাক বুকুত ৰাখিব পাৰিম। কোৱা না। প্ৰেমৰে অনুৰণ তোমাতে সাৰে ৰয়, চকুৰ সপোনো তোমাতে জিৰণি লয়। নাকান্দিবা। হয়তো মই তোমাৰ লগত থাকিব নোৱাৰিম, কিন্তু তোমাৰ বুকুত সদায় থাকিম। বিয়ালৈ নাহিবা, নহ'লে আনৰ হাতেৰে মই সেন্দুৰ ল'ব নোৱাৰিম। পাৰিলে মোক মাফ কৰি দিবা। ভালে থাকা। নাই, ভালে আছো দিয়া। হাঁহিলা? অভিনয় কৰিছোঁ, চকু পানী লুকুৱাৰ। শুনা। উম। শুভ জন্মদিন। কি ক'লা? শুভ জন্মদিন? শুভ জন্মদিন। তাই কথাষাৰ শুনি সি চিঞৰি চিঞৰি হাঁহিছে, কিন্তু সেয়া জানো তাৰ প্ৰকৃত হাঁহি আছিল, নে তাৰ চকুলো লুকুৱাৰ প্ৰচেষ্টা জীৱনত যাক আটাইতকৈ বেছি ভাল পাইছে, যাৰ বাবে উশাহ লৈ আছিল, সেই উশাহক হেৰুৱাৰ যন্ত্ৰণাত ছটফটাইছিল, নে পায়ু হেৰুৱাৰ বিষণ্ণতা আছিল। কোনেনো গাবহি আহি জিৰণি বাহৰৰ হাঁহিটি